ৱেন টাইম বেক মৰণ চাই আশা কৰোঁ সকলোৱে ভালে আছে লগতে ময়ো ভালে আছোঁ যিহেতু আজি গুৰু নানক জয়ন্তী উপলক্ষে নিকেতন বন্ধ দিছে লগতে মোৰ স্কুলত টিউশ্যনো আছে সেইবাবে স্কুললৈ গৈ আছোঁ লগতে আজি মানে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথি সেইবাবে স্কুলত আয়োজন কৰাইছে আজিৰ দিনটোতে এই মহান ব্যক্তিজন মৃত্যু হৈছিল আৰু আজিৰ লগত তেওঁৰ মৃত্যু হোৱা চতুৰ্দশ বাৰ্ষিকী হ'ল আৰু তেওঁ ভাৰত ৰত্ন আৰু পদ্ম বিভূষণ এৱাৰ্ডো পাইছিল আৰু আচাৰ্যসকলৰ লগত আমি সকলোৱে তেওঁৰ মৃত্যুৰ দিনটি সকলোৱে মিলি শ্ৰদ্ধাঞ্জলি জনালোঁ এতিয়া বাকী টিউশ্যন শেষ হ'ল শ্ৰদ্ধাঞ্জলি শেষ হ'ল আমি এতিয়া আহিছোঁ লগ কেইজনৰ লগত নদীৰ ফালে আহিছোঁ এতিয়া ফটো চটো উঠিম ৰিল চিল বনাম বাকী এনেই আহিছোঁ আৰু এতিয়া টিউশ্যন শেষ হ'ল আৰু যিহেতু আজি স্কুলো বন্ধ আছে ঘৰতে কি কৰি থাকিম বুলি এনে অলপমান ফুৰিব আহিছোঁ নদীৰ ফালে বাকী ভিউবিলাক চাওকচোন বেষ্ট মজা কিন্তু ভিউ দেই বঢ়িয়া লাগিছে ভিউ বাকী চাওক আৰু ভিউবিলাক অকণমান সময় লগসমূহৰ লগত টাইম স্পেণ্ড কৰাৰ পিছত আমি এনেকৈ যাব ওলালোঁ আৰু বাকী কিনো কৰি থাকিম ইমান এনে গাইজ আমি নদীত গৈছিলোঁ নদীত যাই এতিয়া এয়া ৰাস্তা আমাৰ পথাৰ মাজৰ আলিৰ ওপৰে ওপৰে চাইকেল ঠেলি গৈ আছোঁ ৰাস্তা বিচাৰি নাপালোঁ এতিয়া ইফালেদি যাব লাগিব আৰু বেলেগ ৰাস্তা দি আহিছিলোঁ এতিয়া বেলেগ ৰাস্তা দি গৈ আছোঁ মোৰ পিছফালে যাওক গোটেইবিলাক মানে আৰু আজি ভিডিঅ' এইখিনিলৈ আছিল লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'লৈ অতি সোনকালে জয় অসম জয় জুবিন দা।